নমস্কাৰ বন্ধুসকল, ডিম্পল পাটগিৰি এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম মোবাইলৰ ষ্ট'ৰেজ ফুল সম্পৰ্কে কিছুমান তাৰ গুৰুত্বপূৰ্ণ ওপৰত। আপোনাৰ মোবাইল ষ্ট'ৰেজটো ফুল হৈ থাকে, আপোনাৰ কোনো ফটো নাথাকে, বেছিকৈ আপোনাৰ কোনো ভিডিঅ' নাথাকে, আপোনাৰ কোনো এপছ নাথাকে, সকলোখিনি আলোচনা হ'ব আজি এইটো ভিডিঅ'ৰ ওপৰত। কিন্তু তথাপিতো আপোনাৰ মোবাইলটো ষ্ট'ৰেজ ফুল হৈ থাকে, আৰু কিয় ফুল হৈ থাকে, কেনেদৰে আপুনি ক্লিন কৰিলে আপোনাৰ মোবাইলটো 50% স্পেচ খালী হৈ থাকিব, সকলোখিনি আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। তো ভিডিঅ'টো চাই থাকিব সকলোৱে, আৰু যিকেইটা মই ষ্টেপ আপোনালোকক কম সেইকেইটা আপোনালোকে ভালদৰে চাব, ভিডিঅ'টো স্কিপ নকৰিব, তেতিয়া আপোনালোকে ভালদৰে কৰিব পাৰিব। আৰু যদি আপোনাৰ ভিডিঅ'টো স্কিপ কৰে, হয়তো আপোনালোকে কিবা মিষ্টেক কৰি আপোনাৰ কিছুমান ইম্পৰ্টেণ্ট ডাটা হেৰুৱাব পাৰে। গতিকে ভিডিঅ'টো চাই থাকক, আৰু মই গেৰাণ্টি ল'ব পাৰোঁ আপোনাৰ 5 to 8 GB আপোনাৰ মোবাইলৰ পৰা কিছু ডাটা খালী হৈ যাব। গতিকে ভিডিঅ'টো চাই থাকিব, আৰু মই ভালদৰে আপোনালোক সকলোখিনি বুজাই দিম A to Z। আৰু 5টা টিপছ লৈ আহিছোঁ আৰু ছেটিংছ লৈ আহিছোঁ 5টা। গতিকে সেইকেইটা ভালদৰে চাই ল'ব, আৰু নেক্সট এনেকুৱা ভিডিঅ' মই আনি থাকিম আপোনালোকৰ কাৰণে। আজি জাষ্ট 5টা টিপছ এণ্ড ছেটিংছ আপোনালোকৰ কাৰণে লৈ আহিছোঁ, এইখিনি আপোনালোকে ভালদৰে চাব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনিতে আপোনালোকক এটা কথা কৈছোঁ মই, মানে এইটো যিটো ভিডিঅ' ৰেকৰ্ড আৰু ভইচ ৰেকৰ্ড, ইয়াৰ মাজত কিছু ডিফাৰেঞ্চ আহিছে। মানে মই ভিডিঅ' ৰেকৰ্ডটো আগতে কৰি ল'লোঁ আৰু ভইচ ৰেকৰ্ডটো অলপমান পিছত কৰিলোঁ। তো কিছুমান মানে ধৰি লওক আপোনাৰ 1 GB ঠাইত 2 GB মানে ডিছপ্লেত আহি আছে, তেনেকুৱা ধৰণৰ ফুল হ'ব পাৰে। সেইটোক লৈ আপোনালোকে গুৰুত্ব নিদিব। মই যেনেদৰে আপোনালোকক ছেটিংছবিলাক কৈছোঁ সেইবিলাক ঠিকেই আছে সকলো, আৰু সেইমতে আপোনালোকে ফ'ল' কৰিব, আৰু মই যেনেদৰে কৈছোঁ তেনেদৰে কৰিব, তেতিয়া আপোনালোকৰ স্পেচ বহুখিনি খালী হ'ব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টেপ 1ত আছে আপোনালোকৰ, চাব মই ইয়াতে মাৰ্ক কৰি দিছোঁ আপোনালোকক, এইটো যিটো ফাইল মেনেজাৰ, এইবিলাক ক্লিক কৰিব। চাব ফাইল মেনেজাৰ ক্লিক কৰাৰ পিছত যিটো আপোনাৰ ফোন ষ্ট'ৰেজ আছে, এইটো ফোন ষ্ট'ৰেজ, ইয়াতে মই মাৰ্ক কৰি দিছোঁ আপোনালোকক ফোন ষ্ট'ৰেজ, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত চাব হোৱাটছআপ ফাইলটোত যাব আপোনালোকে। চাব মই আপোনাক দেখাই আছোঁ, চাব ইয়াতে আপোনাৰ হোৱাটছআপ ফাইল বুলি এটা আছে, যিটো হোৱাটছআপ ফাইল, এইটো মই মাৰ্ক কৰি দিছোঁ আপোনালোকক হোৱাটছআপ ফাইল। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত চাব ইয়াতে ডাটা মেছেজ বুলি এটা অপশ্যন আছে, ইয়াতে চাব। ইয়াতে আপোনাৰ মেছেজ ষ্ট'ৰ, আপোনাৰ যিবিলাক মেছেজ আছে এইবিলাক ষ্ট'ৰ হৈ থাকে ইয়াতে। তো এইবিলাক একো ইম্পৰ্টেণ্ট নহয়, যদি আপোনাৰ ইম্পৰ্টেণ্ট আপুনি ডিলিট কৰিব নালাগে। কোনো মেছেজ চাটৰ পৰা ডিলিট নহয়, কোনো ফটো ডিলিট নহয়, কোনো গেলাৰী ডিলিট নহয়, ইয়াতে টেনশ্যন ল'ব লগা একো নাই। এইবিলাক মই সদায় ডেইলি কণ্টিনিউ মানে ডিলিট কৰি থাকোঁ। তো ইয়াতে এটাই অপশ্যন আছে মোৰ তাতে ডিলিট কৰিবৰ কাৰণে, এইটো 48.4 MB। তো এইটো মই ডিলিট কৰি দিছোঁ। ইয়াতে কোনো কমপ্লেইন নাই, কোনো প্ৰব্লেম নাই, আপুনি ডিলিট কৰি দিব পাৰে। এইটো ডিলিট কৰি দিছোঁ। নেক্সট আপোনালোকে ষ্টেপটো চাব, ইয়াতে মিডিয়া বুলি লিখা আছে, মই মাৰ্ক কৰি দিছোঁ। এই মিডিয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই গোটেই ডিটেইলছখিনি আপুনি দেখা পাইছে। ইয়াতে বেকআপ আছে, ৱালপেপাৰ আছে, হোৱাটছআপ এনিমেটেড গিফ্ট আছে, হোৱাটছআপ অডিঅ', ডকুমেণ্ট, ইমেজ, প্ৰফাইল ফটোজ, ষ্টিকাৰ্ছ, ভিডিঅ', ভইচ নোট, সকলোখিনি আছে। চাব ইয়াতে আপোনালোকে চাব যিটো হোৱাটছআপ ডকুমেণ্ট আছে, ডকুমেণ্টত ক্লিক কৰিব। মই দেখাই দিছোঁ চেণ্ড আইটেম আছে আপোনাৰ, এইটো মাৰ্ক কৰি দিছোঁ মই আপোনালোকক চেণ্ড আইটেম। এই চেণ্ড আইটেমত ক্লিক কৰিব। যিবিলাক চেণ্ড আইটেম আছে চাওক, এতিয়া 4.7 MB আছে, সকলোখিনি গোটেইখিনি ইয়াতে আছে। যিবিলাক আপুনি ডকুমেণ্ট চেণ্ড কৰিছে, এই চেণ্ড আইটেমবিলাক আপুনি ডিলিট কৰি দিব পাৰে। আৰু এই ডিলিট কৰি দিয়াৰ পৰিৱৰ্তনত, মানে ডিলিট কৰি দিয়াৰ পিছতো আপোনাৰ কোনো ডাটা নোহোৱা হৈ নাযায়, বা কোনো বস্তু আপোনাৰ ডিলিট হৈ নাযায়। তো এইটোত লৈ আপুনি ভয় কৰিব লগা নাই। চেণ্ড আইটেম যিবিলাক আছে সকলো এনেকৈ ডিলিট কৰি দিব। নেক্সট আমাৰ আহিছে আপোনাৰ এইটো হোৱাটছআপ ভিডিঅ'। এই হোৱাটছআপ ভিডিঅ' মই মাৰ্ক কৰি দিছোঁ আপোনালোকক। এই হোৱাটছআপ ভিডিঅ'ত ক্লিক কৰিব। ইয়াতে যিটো চেণ্ড আইটেম আছে, আপুনি চেণ্ড আইটেমটো ধুনীয়াকৈ ডিলিট কৰি দিব। কোনো প্ৰব্লেম নাই, কোনো একো কমপ্লেইন নাই, আপুনি এনেকৈ ধুনীয়াকৈ ডিলিট কৰি দিব পাৰে, কোনো কমপ্লেইন নাই। চাব তাৰপিছত আপুনি যাব হোৱাটছআপ ইমেজত, মই মাৰ্ক কৰি দিছোঁ এইটো হোৱাটছআপ ইমেজ। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যিটো চেণ্ড আইটেম, মই সদায় ডিলিট কৰোঁ, গতিকে ইয়াতে মোৰ কোনো চেণ্ড আইটেমছ নাই। গতিকে এইটো চেণ্ড আইটেমছত আপুনি ক্লিক কৰি এইটো চেণ্ড আইটেমছটো মাৰ্ক কৰি ল'ব, তাৰপিছত ডিলিট কৰি দিব। তেতিয়া আপুনি যদি আজিলৈ এইখিনি কাম কৰা নাই, তেতিয়া আপুনি ঠাইতে বা এইখিনি কাম কৰি আপুনি 2 GB to 3 GB ডাটা বা ষ্ট'ৰেজ আপুনি খালী কৰি ল'ব পাৰিব। তো এইটো নিশ্চিন্ত, কোনো ডাটা আপোনাৰ ডিলিট নহয় চেণ্ড আইটেমছ ডিলিট কৰিলে। সেইটোক লৈ আপুনি কোনো টেনশ্যন ল'ব লগা নাই। নেক্সট ষ্টেপ আছে আপোনাৰ, নেক্সট আকৌ এবাৰ ফাইল মেনেজাৰত যাব দিছোঁ মই মাৰ্ক কৰি দিয়াত। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি চাব ইয়াতে ৰিচেণ্টলি ডিলিট মই মাৰ্ক কৰি দিছোঁ, এইটো তলত আপুনি দেখা পাব ৰিচেণ্টলি ডিলিটেড। ইয়াতে আপুনি ক্লিক কৰিব। আপুনি যিবিলাক বস্তু ডিলিট কৰিলে, চাওক মই অলপ আগতে চেণ্ড আইটেম যিবিলাক ডিলিট কৰিলোঁ, মেছেজ ষ্ট'ৰ এইবিলাক সকলো ডিলিট কৰিছিলোঁ, ইয়াতে ছেভ হৈ আছে। তো আমাৰ মানে গোটেইখিনি ডিলিট হৈ যোৱা নাই, আৰু ফোন ষ্টোৰেজত ছেভে হৈ আছে সকলোখিনি। তো এই ৰিচেণ্টলি ডিলিটৰ পৰা এইবিলাক সকলো মাৰ্ক কৰি ল'ব। এনেকৈ মাৰ্ক কৰিলে আপুনি ডিলিট পাৰ্মানেণ্টলি কৰি দিব। তেতিয়া আপোনাৰ মোবাইলৰ পৰা সকলোখিনি ক্লিয়াৰ হৈ যাব। নেক্সট আপোনাৰ ষ্টেপ আছে 3 নম্বৰ ষ্টেপ। চাব মই নেক্সট 3 নম্বৰ ষ্টেপটো আপোনালোকক কৈ আছোঁ। ইয়াতে গেলাৰীত চুজ কৰিব। চুজ কৰাৰ পিছত এলবামত যাব। চাওক ইয়াত এলবামত আহিছোঁ, মই মাৰ্ক কৰি দিছোঁ, এইটো এলবামত আহিছোঁ। ইয়াৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত আপুনি দেখা পাব ইয়াত ৰিচেণ্টলি ডিলিটেড। আপুনি মোবাইলটো লোৱাৰ পিছৰ পৰা যিমানখিনি ডিলিট কৰিছে সকলোখিনি ডাটা ইয়াত
সেভ হৈ থাকে ৰিসেন্টলি ডিলিটেড যদি আপোনালোকে নাজানে হয়তো বহুতে জানে ৰিসেন্টলি ডিলিটেড সেভ হৈ থাকে গতিকে এই ৰিসেন্টলি ডিলিট মই মাৰ্ক কৰি দিয়া এইখিনিত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত যিমানখিনি আপোনাৰ ডাটা আছে সকলোখিনি ইয়াতে চুজ কৰি ল'ব চুজ কৰি লোৱাৰ পিছত ডিলিট পাৰ্মানেণ্টলি কৰি ওকে কৰি দিব চাওক আপোনাৰ গোটেইখিনি ডিলিট হৈ গৈছে আপোনাৰ সম্পূৰ্ণ মোবাইল ফোন ষ্টৰেজটো খালী হৈ গৈছে নেক্সট আপোনালোকক ষ্টেপ দেখাই আছোঁ ইম্পৰ্টেণ্ট ষ্টেপ আপোনালোকে চাব ইয়াতে এনেকৈ স্ক্ৰল ডাউন কৰিব তাৰপিছত আপুনি দেখিব সেটিংছত যোৱাৰ পিছত ইয়াতে চাৰ্চ কৰিব ষ্টৰেজ STORAGE ষ্টৰেজ চাৰ্চ কৰি দিব চাব অলপ সময় ৱেইট কৰিব তাৰপিছত ষ্টৰেজত যিটো প্ৰথম অপশ্যন আহিছে ষ্টৰেজ বুলি ইয়াতে আপুনি কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব ইয়াতে আপুনি দেখা পাব ইমেজ আছে ভিডিঅ'ছ আছে অডিঅ' আছে ডকুমেণ্ট আছে APK আছে এপছ আছে আদাৰ্ছ আছে আৰু চিষ্টেম আছে বা SD কাৰ্ড আছে আপুনি SD কাৰ্ডৰ কোনো গুৰুত্ব ল'ব লগা নাই আপুনি যেহেতু ফোন ষ্টৰেজ খালী কৰিব বিচাৰিছে মোবাইলটো আপোনাৰ হেং হৈ আছে মোবাইলটো আপোনাৰ শ্ল' হৈ আছে তো আমি এইখিনিৰ ওপৰত গুৰুত্ব দিম এইখিনি খুবেই ইম্পৰ্টেণ্ট এইখিনিতে আপোনাৰ সকলোখিনি স্পেচ খালী হৈ যাব তো টেনশ্যন নল'ব মই ভিডিঅ'টো ভালদৰে বুজাই দি আছোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে চাব প্ৰথমতে মই আপোনালোকক বুজাই আছোঁ চাব ইয়াতে যিটো অৰ্ডাৰ্ছ অপশ্যন আছে ইয়াত আছে মোৰ 4 মই মাৰ্ক কৰি দিছোঁ 463 MB এইটো মই কালি আপোনাৰ ক্লিন কৰিছোঁ তথাপিতো আজি আমাৰ 463 MB অৰ্ডাৰ্ছত সেভ হৈ আছে তো এইটো একো গুৰুত্বপূৰ্ণ মানে কি ডকুমেণ্ট নাথাকে ইয়াত অৰ্ডাৰ্ছত আমি যিবিলাক আমি খোলোঁ বা আমি যিবিলাক মোবাইলত চাই থাকোঁ এইবিলাকৰে কিছুমান ডাটা ইয়াতে সেভ হৈ থাকে তো এইটো ইমান এটা ইম্পৰ্টেণ্ট বস্তু নহয় আমি অৰ্ডাৰ্ছৰ ফাইলবিলাক মাৰ্ক কৰি ডিলিট কৰি দিব পাৰোঁ চাব ইয়াতে এডিটত ক্লিক কৰিছোঁ তাৰপিছত এনেকৈ আমি চিলেক্ট কৰি লৈছোঁ গোটেইখিনি এনেকৈ চিলেক্ট কৰি লৈছোঁ চাব এইবিলাক চিলেক্ট কৰি লোৱাৰ পিছত গোটেইকেইটা মই চিলেক্ট কৰি লৈছোঁ ডিলিট কৰি দিছোঁ তাৰপিছত 10 আইটেম ডিলিট তো মোৰ ইয়াতে 463 MB খালী হৈ গ'ল চাব ইয়াতে এতিয়া দেখাব 0 MB চাওক মই লাইভ দেখাই আছোঁ আপোনালোকক ইয়াতে যদি এটা মন কৰিব যদি আপোনাৰ মোৰ Realme 5 Pro হয় মোবাইলটো গতিকে আপোনাৰ যদি হয় Redmi বা কিবা বেলেগ ব্ৰেণ্ডৰ মোবাইল হয় তো ইয়াতে কেছ ফাইল বুলিও থাকিব পাৰে গতিকে কেছ ফাইল বুলি যদি থাকে সেই কেছ ফাইলটো আপুনি ক্লিয়াৰ কৰি 2 পৰা 5 GB ৰ ভিতৰত আপোনাৰ এই অৰ্ডাৰ্ছ ফাইল বা কেছ ফাইলটো ডিলিট কৰিলে আপোনাৰ খালী হৈ যাব এইটো কোনো আপোনাৰ ডাটা ডিলিট নহয় কোনো আপোনাৰ মানে ফটো ডিলিট নহয় কোনো ভিডিঅ' ডিলিট নহয় কোনো এপছ ডিলিট নহয় সকলোখিনি আপোনাৰ আগৰ দৰে থাকিব মাত্ৰ আপোনাৰ কিছুমান জাংক ফাইল ডিলিট হৈ যাব নেক্সট ইম্পৰ্টেণ্ট ট্ৰিক্স আৰু সেটিংছ এইটো মেইন আপোনাৰ মই দেখাই আছোঁ আপোনাৰ এই যিটো মাৰ্ক কৰি দিছোঁ মই এপছ বুলি যিটো আছে 19.4 GB বুলি আছে ইয়াতে ক্লিক কৰিব আপোনালোকে ক্লিক কৰি আপোনালোকে দেখা হ'ব যিমানবিলাক আপোনালোকৰ এপছ আছে সকলো এপছবিলাক ইয়াতে আপোনাৰ দেখাই দিব মোৰ PUBG মোবাইল প্ৰথমতে আছে ইয়াতে আছে আপোনাৰ চাওক ইয়াতে টোটেল ডাটা আছে 1.78 GB আপুনি ক্লিয়াৰ ডাটা নকৰিব যিবিলাক আপুনি সদায় ব্যৱহাৰ কৰিছে হোৱাটছআপ হওক ফেচবুক হওক বা আপোনাৰ যিবিলাক ইম্পৰ্টেণ্ট ডাটা আছে সকলোখিনি আপুনি ক্লিয়াৰ ডাটা নকৰিব মই মাৰ্ক কৰিছোঁ এই ক্লিয়াৰ ডাটাত ক্লিক নকৰিব যিটো কেছ ফাইল আছে এইটো 1.28 MB এইটো ক্লিয়াৰ কৰি দিব এইটো মোৰ আগতে হয়তো 1 GB মান এই PUBG মোবাইলটোতে আছিল কিন্তু মই ক্লিন কৰি সদায় থাকোঁ কোনো মানে নাই বৰ্তমান বেছি MB নাই তো এইটো বেক কৰি দিব বেক কৰি দিয়াৰ পিছত ইউটিউবত যাব আপুনি ইউটিউবত যোৱাৰ পিছত চাব ইয়াতে আপোনাৰ ইমানখিনি MB আছে 1.37 GB আছে আমি ক্লিয়াৰ ডাটা নকৰোঁ কাৰণ ইউটিউবত মোৰ গোটেই যথেষ্ট লাগতিয়াল সামগ্ৰী বা বস্তুবিলাক আছে গতিকে আমি কেছ ফাইল যিটো আছে 292 MB এই কেছ ফাইলটো আমি ক্লিয়াৰ কৰি দিব পাৰোঁ কোনো আমাৰ ডাটা নেহেৰাই বা আমাৰ কোনো ফটো ভিডিঅ' কোনো একো হাৰ্ম নহয় আমাৰ গতিকে ক্লিয়াৰ কেছ ফাইল কৰি দিছোঁ এইটো 292 GB মোৰ 292 MB মোৰ খালী হৈ গ'ল এতিয়া নেক্সট চাব আপোনাৰ যিমানবিলাক এনেকৈ এপছ আছে সকলো এপছতে আপোনাৰ ক্লিয়াৰ কেছ বুলি থাকিব এইবিলাক আপুনি ক্লিয়াৰ কৰি দি থাকিব এনেকৈ যিমানবিলাক এপছ আছে আৰু যিবিলাক আপোনাৰ অলাগতিয়াল ধৰি লওক অফলাইন চাব মই আপোনাক দেখুৱাই আছোঁ এই পিক্সআৰ্টটো এইটো এটা আপোনাৰ মোৰ অফলাইন ইয়াতে ক্লিয়াৰ ডাটা কৰি দিব পাৰে ক্লিয়াৰ ডাটা কৰিলে আপুনি যিবিলাক কাম কৰিছে পিক্সআৰ্টত যিমানবিলাক ফটো এডিট কৰিছে সকলো ডাটাখিনি আপোনাৰ গুচি যাব যিটো ৰিচেণ্টলি মানে আপুনি এডিট কৰা ফটোবিলাক আহি যায় যেতিয়া আপুনি পিক্সআৰ্টটো খুলিব তেতিয়া যদি ক্লিয়াৰ ডাটা কৰে আপোনাৰ প্ৰব্লেম আপুনি নতুনকৈ বনাব পাৰিব এইটো ক্লিয়াৰ ডাটা কৰি দিয়ক চাওক মোৰ 263 MB খালী হৈ গ'ল গোটেইখিনি খালী হৈ গ'ল এনেদৰে খালী হৈ যাব আৰু কাইন মাষ্টাৰ এইটো অফলাইন মোৰ ইয়াতে আপোনাৰ ডাটাখিনি মোৰ কিছুমান সেভ হৈ আছে কাইন মাষ্টাৰত গতিকে মই এইটো ক্লিয়াৰ ডাটা নকৰোঁ মই ক্লিয়াৰ কেছ কৰিম তো এইটো আপুনি এনেকৈ ক্লিয়াৰ কেছ কৰি দিব পাৰে এনেকৈ আপুনি যিমানবিলাক এপছ আছে সকলোখিনি এনেকৈ ধুনীয়াকৈ আপুনি এনেকৈ যাব তাৰপিছত ক্লিয়াৰ কেছ কৰি দিব যিমান এপছ আছে আপোনাৰ যিমানখিনি এপছ আছে সকলোখিনি ক্লিয়াৰ কেছ কৰিব আপোনাৰ চাব 5 to 8 GB মেমৰি ষ্ট'ৰেজ খালী হৈ আছে মোৰ আপোনাৰ মেমৰিখন ইয়াতে মই দেখাই আছোঁ আপোনাক মোৰ 50% হে মেমৰি ষ্ট'ৰেজ আছে বৰ্তমান মানে কি মোৰ 100% 50% কভাৰ হৈ আছে তো মোৰ প্ৰথমতে আছিল 64 GB ফোন মেমৰি আছিল তো তাৰে মোৰ 1 GB হে খালী আছিল কিন্তু মই এইবিলাক কৰাৰ পিছত মোৰ
25 to 30 GB মই খালি কৰিব পাৰিছোঁ এই মোবাইলটোত আৰু মোৰ মোবাইলটো এতিয়া সুন্দৰকৈ তো এইকেইটা ট্ৰিক্স আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব আৰু বহুতখিনি আপোনালোকে কৰিব পাৰিব বা মোবাইলটো যদি আপোনাৰ শ্ল' হৈ আছে শ্ল' নহ'ব এনেকৈ যদি কৰে আপোনালোকে মই যিকেইটা ষ্টেপ কৈ দিছোঁ এইকেইটা যদি ভালদৰে কৰে কেতিয়াও আপোনাৰ শ্ল' নহ'ব আৰু কেতিয়াও আপোনাৰ ষ্ট'ৰেজ ফুল নহ'ব তো ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ